মই বড়ো সন্তান, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে বড়ো পিতৃৰ সন্তান, জনজাতীয় পিতৃৰ সন্তান। মই সৰ্বপ্ৰথমে অসমৰ এজন জনজাতীয় সন্তান। মই বড়ো কছাৰী হোৱাৰ আগতেই, মই জনজাতীয় সন্তান হোৱাৰ আগতেই মই এজন অসমৰ বড়ো, মই এজন অসমৰ জনজাতীয় সন্তান। আৰু নিজে বড়ো হলেও মই কিন্তু অবড়ো মাতৃৰ দুধ পান কৰিহে, অবড়ো মাতৃৰ দুগ্ধ পান কৰিহে ডাঙৰ দীঘল হৈছো। আজি গৌৰাং ভেলী হোটেলৰ পৰা মই যি সংবাদ মেল সম্বোধন কৰিছো, তো সেই সংবাদ মেলৰ বিষয়খিনি মই বিস্তৃতভাৱে এতিয়া আপোনালোকৰ আগত সম্বোধন কৰিম। ঠিক আছে না? আজি মই এই সংবাদ মেলটো সম্বোধন কৰিছো BPF দলৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে নহয়, যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি কণ্টেষ্ট কৰিবলগীয়া BPF ৰাজনৈতিক দলৰ সাম্ভাব্য প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, সেই হিচাপে মই আজি সংবাদ মেলটো সম্বোধন কৰিব বিচৰা নাই। বৰং আজি মই সংবাদ মেলটো সম্বোধন কৰিব বিচাৰিছো এজন জনজাতীয় সন্তান হিচাপে, যে বিং এ সন অফ এ ট্ৰাইবেল কমিউনিটি, জনজাতীয় সন্তান হিচাপে মই এই প্ৰেছ মিটটো সম্বোধন কৰিব বিচাৰিছো। আৰু জনজাতীয় সন্তান হোৱা স্বত্বেও মই এটা কথা ক'ব বিচাৰিছো, যে মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এজন গৰ্বিত জনজাতীয় সন্তান। কিন্তু সেই একেভাৱেও কিন্তু মই গৰ্বিত যে মই জনজাতীয় সন্তান হলেও মই অজনজাতীয় মাতৃৰ দুগ্ধবান কৰি ডাঙৰ দীঘল হৈছো। অৰ্থাৎ মই কোৱাৰ অৰ্থটো হৈছে যে মই আজি সাম্ভাব্য যি BPF ৰাজনৈতিক দলৰ প্ৰাৰ্থী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যি 3জন ব্যক্তিৰ নাম ওলাইছে, তাৰ পৰা অন্যতম মোৰো নাম আছে। তো আজি মই সকলো জনগোষ্ঠীক জাতি ধৰ্ম নিৰ্বিশেষে এটাই কথা ক'ব বিচাৰিছো, যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ যদি বড়ো কছাৰী বা জনজাতীয় সন্তান হয়, যিহেতুৱে মোৰ পিতৃ জনজাতীয় মূলৰ, সেইকাৰণে মই জনজাতীয় সন্তান। কিন্তু মোৰ মাতৃ কিন্তু অজনজাতি বা উবড়ো। যি ধৰণেই মই এজন বড়ো জনজাতীয় সন্তান, সেই ধৰণেই কিন্তু মই এজন অবড়ো মাতৃৰ দুগ্ধবান কৰিয়ে ডাঙৰ দীঘল হৈছো। গতিকে সকলোৰে আৱেগ অনুভূতিক মই কিদৰে আগুৱাই লৈ যাব পাৰো, সেই কাৰণে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰত্যেকজন জনগণৰ মই শ্ৰীচৰণত প্ৰণাম যাচিছো। আৰু বিষয়টো দৰাচলতে মই ক'ব বিচাৰিছো যে হয়তো 13-14 তাৰিখৰ ভিতৰতে বা এই সপ্তাহৰ ভিতৰতে ভাৰতবৰ্ষৰ মাননীয় নিৰ্বাচন আয়োগে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যনৰ ডেট ঘোষণা কৰিব লোকসভা নিৰ্বাচনৰ। সেই সন্দৰ্ভত মই আজি সকলো ৰাইজক মোৰ তৰফৰ পৰা নমিনেশ্যনৰ দিনত, নমিনেশ্যন ছাবমিশ্যনৰ দিনত আহিবৰ কাৰণে, যোগদান কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু লগতে সকলো সংবাদকৰ্মী ভাই, মোৰ সাংবাদিক বন্ধুসকল, ভাতৃপ্ৰতিমসকল, আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছে। ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে ৰিকগনাইজ ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ পৰা কেণ্ডিডেট হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ। আজি এই মই স্পষ্টভাৱে ঘোষণা কৰিলো আৰু আপোনালোকৰ সহায় সহযোগিতা মই বিচাৰিছো। আৰু দ্বিতীয় কথা এটা ক'ব বিচাৰিছো যে মানুহে বহুতে ক'ব পাৰে যে ইমান যুৱক বা ইমান যুৱ বয়সত তেওঁ কিয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে বা তেওঁ কিয় নিৰ্বাচনত যুঁজিব বিচাৰিছে। তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছো যে যদি এজন যুৱ চামে ৰাজনীতিৰ ক্ষেত্ৰত আহি আগভাগ লৈ নিজে প্ৰাৰ্থী হ'ব নোৱাৰে, তেতিয়াহ'লে সেইবিলাক ব্যক্তিয়ে কেলেই বাৰু যুৱ চামৰ পৰা ভোট পোৱাটো আশা কৰে। যিবিলাক ব্যক্তিয়ে কৈছে যে যুৱ চাম 26 বছৰীয়া 27 বছৰীয়া 28 বছৰীয়া ল'ৰা এজন কেনেকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে, সেইবিলাক ব্যক্তিক মই এটাই উত্তৰ দিব বিচাৰিছো, আপোনালোকৰ ৰাজনৈতিক দলবিলাকেই দেখোন পিল বিলাই থাকি 18 বছৰীয়া 19 বছৰীয়া 20 বছৰীয়া বয়সৰ যুৱ চামক আপোনালোকে নিজৰ দলবিলাকত যোগদান কৰোৱাই আছে। কিয় আপোনালোকে যোগদান কৰোৱাই আছে যদিহে আপোনালোকক যুৱ চামৰ ৰাজনৈতিক কোনো একো গুৰুত্ব নাই বুলি ভাবে। আৰু তৃতীয়তে মই ক'ব বিচাৰিছো যে ৰিচেণ্টলি মই দেখিছো যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে কিছু ষড়যন্ত্ৰকাৰী ব্যক্তিসকলে কিবা এটা মোবাইল নাম্বাৰ নে কিবা এটা btr.gov.com নেকি পৰ্টেলৰ পৰা যৌন কেলেংকাৰী বা ছেক্স স্কেণ্ডেলৰ কিবা এটা নিউজ লৈ অপপ্ৰচাৰ কৰিছে। সেই সন্দৰ্ভত মই এটাই কথা ক'ব বিচাৰিছো যে এইটো কোনোবা দুষ্কৃতিকাৰী চক্ৰৰ মানে এয়া ষড়যন্ত্ৰ, আৰু তেনে কাৰ্যক আমি ধিক্কাৰ দিছো। আৰু লগতে আমি প্ৰত্যাহ্বান জনাই কৈছো সেই দুষ্কৃতিকাৰীজনক, যি দুষ্কৃতিকাৰীজনে কৈছে বা যি পৰ্টেলটোৱে বুজাইছে যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিভিন্ন মহিলাৰ লগত বিবাহৰ পিছতো মানে যৌন সম্পৰ্ক আছিল বা ইলিগেল ৰিলেশ্যন আছিল, যি শব্দবিলাক তেওঁলোকে অপব্যাখ্যা কৰিছে,
তেওঁলোকক মই এটা প্ৰত্যাহ্বান দি কৈছো যে BPF ৰাজনৈতিক দলৰ প্ৰত্যেকজন নেতাই আনকি বা পেনেল লিষ্টত থকা প্ৰত্যেকজন নেতাৰ এইখিনি হতাহক আছে যে আপোনালোকে ফৰেনচিকত গৈ লাই ডিটেক্টৰ টেষ্ট পাতক লাই ডিটেক্টৰ টেষ্টত আমাক সকলোকে ক'ব দিয়ক যে আমাৰ কিবা পৰকীয়া প্ৰেম আছিল নেকি বা আমাৰ কিবা যৌন কেলেংকাৰী আছে নেকি খাম্পা বৰগোহাঞিকো চ্যালেঞ্জ দিয়ক পৃথ্বীৰাজ নাৰায়ণ দেৱমেছকো আপোনালোকে চ্যালেঞ্জ দিয়ক আমি দুয়োজনে খাম্পা বৰগোহাঞি ডাঙৰীয়া আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ ডাঙৰীয়া দুয়োজনে লাই ডিটেক্টৰ টেষ্টত সন্মুখীন হ'বলৈ সাজু আপুনি কাৰ কথা বিচাৰিছে মানে এতিয়া আপুনি সুধিছে যে জিকিব নে কোকৰাঝাৰ লোকসভা নিৰ্বাচনতো UPPL বেয়াকে হাৰিব মই আপোনাক আজি কৈ দিলো UPPL ৰাজনৈতিক দল কোকৰাঝাৰ লোকসভা নিৰ্বাচনত বেয়াকে হাৰিব আৰু ইয়াতে UPPL হয়তো নাম্বাৰ 3 থাকিব নাম্বাৰ 2 কোকৰাঝাৰ লোকসভা সমষ্টিত নাথাকে আজি মই এইখিনি কৈছো আৰু ফাৰ্ষ্ট আৰু সেকেন্ডটো আপুনি ক'ব নোৱাৰে নহয় কাৰণ এটা কথা পৃথিৱীখন সৃষ্টি কৰিছে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথা কওঁ সৃষ্টিকৰ্তা ব্ৰহ্মা স্বজনকৰ্তা বিষ্ণু সংহাৰকৰ্তা হল মহেশ্বৰ তো গতিকে এই তিনিজন ভগৱান ঈশ্বৰে যেতিয়া সব বস্তু তয় কৰি থৈ দিয়ে বিধাতাৰ লেখন কেতিয়াও নাযায় খণ্ডন তেওঁলোকে যেতিয়ালৈকে সব সঠিক বিচাৰিব তেতিয়ালৈকে মই ভাবো কোনোবা এজন ব্যক্তিয়ে কাকবা উঠাব নামাব কাকবা ফাৰ্ষ্ট বনাব সেকেন্ড বনাব এইবিলাক মানুহৰ কথাৰে ভাগ্য কেতিয়াও নিৰ্ধাৰণ নহয় মই অনুভৱ কৰো ভোট ভগৱানে নিদিয়ে ভোট মানুহে দিয়ে মানুহৰ অন্তৰতো কোনে কোনে ব্ৰহ্মাণ্ডে ঈশ্বৰ আছে বুলি আমি কওঁ নৰৰূপী নাৰায়ণ আপোনাৰ মাজতো নাৰায়ণ আছে মোৰ মাজতো নাৰায়ণ আছে সকলোৰে মাজত ঈশ্বৰ আছে তো ৰাইজে বিবেকেৰে ভোট যেতিয়া দিব ৰাইজৰ মৰম আৰু ঈশ্বৰৰ আশীৰ্বাদ যাৰ ওপৰত থাকিব মই ভাবো কোনোবা মুষ্টিমীয় এজন দুজন মানে ন্যস্ত স্বাৰ্থত জড়িত থকা ৰাজনৈতিক ব্যক্তিৰ মানে মতামতেৰে মানে কোনেও ভোটাধিকাৰ সাব্যস্ত নকৰে আৰু তেওঁৰ ঘোষণা অনুযায়ী কেতিয়াও ভোটৰ ফলাফলো সেই হিচাপে নাহে এইখিনিয়ে মই স্পষ্টভাৱে ক'ব পাৰো চাওক ভিতৰুৱা কথা যদি সব এতিয়া কৈ দিওঁ মজাটো নাথাকিব নহয় পিকচাৰ আমি বাকী মেৰে দোস্ত এতিয়াও অলপমান পিকচাৰটো বাকী আছে মই বাছ ইমানখিনি স্পষ্টভাৱে কৈ দিছো যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰাজনৈতিক দলৰ তৰফৰ পৰা নমিনেশ্যন ছাবমিট কৰিব ইণ্ডিপেণ্ডেণ্ট হিচাপে নহয় ৰাজনৈতিক দলৰ তৰফৰ পৰা ৰিকগনাইজ ৰাজনৈতিক দলৰ পৰা নমিনেশ্যন ছাবমিট কৰিব এয়া জল পটপটভাৱে আপোনালোকে লিখি ল'ব পাৰে আৰু নমিনেশ্যনৰ দিনত আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছো মই স্পষ্টভাৱে কথাটো কৈছো যে সব ভিতৰৰ কথা যদি সংবাদ জগতত মই কৈয়ে দিওঁ আজি যদি সব মই মনৰ কথা কৈয়ে দিওঁ ৰাজনীতিৰ কথাটো সব সংবাদ জগতত আহি ক'ব নোৱাৰি নহয় মই বাৰম্বাৰ এটাই কথা কৈছো যে মই অজনজাতীয় মাতৃ দুগ্ধবান কৰা কিন্তু জনজাতীয় সন্তান মই এজন অসমৰ জনজাতি প্ৰথমত মই অসমৰ বড়ো তাৰ পিছত মই এজন জনজাতীয় সন্তান তাৰ পিছত কিন্তু বড়ো সন্তান হলেও বা বড়ো জাতিৰ পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ হলেও এজন অবড়ো মাতৃ দুগ্ধবান কৰা ব্যক্তি বাছ এইখিনিয়ে মই কৈছো আৰু ৰাজনৈতিক দলৰ তৰফৰ পৰা মই নমিনেশ্যন ছাবমিট কৰি আছো 2024 কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম ইণ্ডিপেণ্ডেণ্ট ভাৱে নহয় ৰাজনৈতিক দলৰ তৰফৰ পৰাই কৰিম BPF-তো অলৰেডি মোৰ পেনেল লিষ্ট আছে আপোনালোকে আকৌ প্ৰশ্নটো যে মোক উত্থাপন কৰিলে যে আপুনি BPF-ৰ পৰা নাপালে বেলেগৰ ৰাজনৈতিক দলত যাব নেকি আৰে ভাই মোক BPF-ত অলৰেডি পেনেল লিষ্টত মোৰ নাম উল্লেখ কৰা আছে তো গতিকে সেই প্ৰশ্নৰ কোনো যুক্তিযুক্ততা নাথাকে তৎসত্ত্বেও মই পুনৰ এবাৰ কৈছো ৰাজনৈতিক দলৰ তৰফৰ পৰা পলিটিকেল পাৰ্টিৰ কেণ্ডিডেট হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে যুঁজ দিব সেয়াটো ঘোষণা মানে কি কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিব কিন্তু এটা কথা যোৱা পৰহি শিৱৰাত্ৰি আছিল তিথিটো যোৱাকালিও আছিল মই অলৰেডি শংখনাদৰ জৰিয়তে এক শংখৰ গৰ্জনৰ জৰিয়তে মই অলৰেডি শংখনাদ যুদ্ধ ঘোষণা কৰি দিছো যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে নিৰ্বাচনী যুঁজত এইবাৰ যুঁজিব আৰু এই ৰণক্ষেত্ৰখন দৰাচলতে মহাভাৰতৰ দৰেই হ'ব য'ত নেকি সত্য আৰু অসত্যৰ মাজত যুদ্ধ হৈছিলে য'ত নেকি ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ হৈছিলে আৰু সেই মহাভাৰতৰ ৰং কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ ৰাইজে পৰিলক্ষিত কৰিবলৈ সক্ষম হ'ব বুলি মই অনুভৱ কৰো আৰু অধৰ্মৰ ওপৰত পৰাজয় লৈ সাম্প্ৰদায়িকতাবাদৰ ওপৰত সাম্প্ৰদায়িকতাবাদক পৰাজয় কৰি অধৰ্মক পৰাজয় কৰি কি ধৰণে জনজাতি অজনজাতীয় লোকক সকলোকে একেখন নাৱত লৈ একেলগে কিদৰে আগবাঢ়ি যাব পাৰি সেই ক্ষেত্ৰত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ৰোল ল'ব আৰু ইছ্যুবিলাক আপোনালোকক মই কৈয়ে থৈ দিছো যে BTR বাজেট আছে BTR-ত 10,000 কোটি টকাৰ ইয়াৰলি বাজেট পাব লাগে কিন্তু আজিৰ দিনত BTC-য়ে সেই বাজেটখিনি পোৱা নাই কাৰণ BTC একৰ্ডত স্পষ্টভাৱে লিখা আছে যে প্ৰপৰচনেট ফাণ্ডিং শুড বি মেড টু দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ 10,000 কোটি টকাৰ পেকেজ BTC কাউন্সিলে প্ৰত্যেক বছৰে পাব লাগে কিন্তু সেয়া বিগত 17 বছৰে পোৱা নাই গতিকে এনে এজন যোগ্য সাংসদৰ দৰকাৰ যি নিজে তৰ্জন গৰ্জন কৰি গোৱা আমাৰ মানে
সন্মানীয় সদনত গৈ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত গৈ নিজৰ উচ্চ স্বৰেৰে কণ্ঠ স্বৰেৰে তেওঁ মাত দিব পাৰে, ৰাইজৰ হৈ আৱাজ উঠাব পাৰে যে BTC প্ৰত্যেক বছৰে আমাৰ যিটো প্ৰাপ্য 10,000 কোটি টকাৰ বাজেট আমি পাব লাগে এজ পাৰ BTC একৰ্ড 2003 অনুযায়ী, সেইখিনি কৰিবৰ কাৰণে আৰু ৰাইজৰ প্ৰত্যেকটো জনগোষ্ঠী জনজাতীয় ৰাইজৰ কেনেকৈ উন্নয়ন কৰিব পাৰি সেই 10,000 কোটি টকাৰে, সেইবিলাক ক্ষেত্ৰতো কেনেকৈ মাত মাতিব পাৰি সেই বিষয়বিলাকো মানে অতি শুদ্ধ অন্তকৰণেৰে বিবেচনা চলাই থকা হৈছে আৰু আপোনালোকৰ সেইকাৰণে আশীৰ্বাদ বিচাৰিছোঁ। সেই ধৰণৰ কোনো BPF নেতাৰ তেনেকুৱা গণ্ডগোলীয়া কেৰেক্টাৰ নাই আৰু লাই ডিটেক্টৰত যেতিয়া সেই সত্য প্ৰমাণিত হ'ব তেতিয়া জলপটপটভাৱে প্ৰমাণ হ'ব যে খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ চলাইছে ইয়াক সম্পূৰ্ণভাৱে ভুৱা আৰু ষড়যন্ত্ৰকাৰীয়ে দুষ্কৃতিকাৰীয়ে ষড়যন্ত্ৰৰে সেই মানে BPF দলক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে সেয়া কৰিছে। আপোনালোকক পুনৰ এবাৰ কৈছোঁ, মই বড়ো সন্তান, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে বড়ো পিতৃৰ সন্তান, জনজাতীয় পিতৃৰ সন্তান, মই সৰ্বপ্ৰথমে অসমৰ এজন জনজাতীয় সন্তান, মই বড়ো কছাৰী হোৱাৰ আগতেই, মই জনজাতীয় সন্তান হোৱাৰ আগতেই মই এজন অসমৰ বড়ো, মই এজন অসমৰ জনজাতীয় সন্তান আৰু নিজে বড়ো হ'লেও মই কিন্তু অবড়ো মাতৃৰ দুধ পান কৰিহে, অবড়ো মাতৃৰ দুগ্ধ পান কৰিহে ডাঙৰ দীঘল হৈছোঁ। সেয়ে সকলো ৰাইজৰ আৱেগ অনুভূতি বুজি কি ধৰণে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আৰু স্পষ্টভাৱে কৈছোঁ যে 2024 চনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ৰেজিষ্টাৰ্ড ৰিকগনাইজ পলিটিকেল পাৰ্টি অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত থকা ৰাজনৈতিক দলৰ পৰা নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছে আৰু সেই নমিনেশ্যনৰ দিনত সকলো সাংবাদিক ভাই ভাতৃপ্ৰতিম সংবাদ জগতৰ সকলো মানে ক্ষেত্ৰৰ আপোনালোকৰ তৰফৰ পৰা সহায় সহযোগিতা বিচাৰি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।